Two minor Kirby girls rescued from Bongaigaon railway station, 3 youths detained. Two minor Kirby girls from Difu were allegedly taken away by 3 youths believed to be from North India, who had reportedly arrived in Difu recently. Sources said the youths somehow came into contact with the girls before taking them outside Assam by train. After the girls went missing, their guardians informed leaders of several organizations including Kirby Students Association, Central Committee Paul Terang, KNO President Sarmon Hanse and KNYC President Padma Teron. Following information sharing and coordination by the organizations last night, police launched an operation and successfully traced the group near the Assam border. Police recovered both the minor girls along with the 3 youths, and all of them were brought back for further investigation. Authorities are currently investigating the matter. প্ৰথমতে আজি আমাৰ ইয়াত উপস্থিত হোৱা আমাৰ মিডিয়াৰ যিমান বন্ধুসকল যোৱা ৰাতিৰ পৰা যুঁজি দিছে বা আজিও আহিছে, আমি বহুত ধন্যবাদ আমি জ্ঞাপন কৰাইছোঁ। আজি আমাৰ তিনিটা আমি সংগঠন আছোঁ। এফালে আমাৰ KNYCৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট পদ্ম তেৰণ ডাঙৰীয়া, আৰু এফালে আমাৰ চাৰমন হানছে ডাঙৰীয়া KNO চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট, আৰু মই কাৰ্বি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ চেণ্ট্ৰেল কমিটিৰ। আজি আমি ডিফু থানাত অহা কথাটো এনেকৈ মই অলপ শ্বৰ্টকৈ ক'ব বিচাৰোঁ। যোৱাকালি আমি মিটিঙত আছিলোঁ, প্ৰায় 8টামান বজাত আমাৰ কাৰণে ইনফৰ্মেশ্যন আহিছে যে আমাৰ ডিফু যোনটো মাটিপুং এৰিয়াৰ পৰা দুইজন, এজন ছোৱালী মাইনৰ আৰু এজনটো এতিয়া বৰ্তমান ক্লাছ 12ৰ এক্সাম দিছে, আৰু তো মিচিং হৈছে বুলি আমি জানিব পাইছোঁ। তাৰপিছত আমি ইয়াত ডিফু PSত আমি আহিছোঁ। ডিফু PSত অহাৰ পিছত আমি তেওঁৰ গাৰ্জেনৰ লগত আমি কথা বতৰা পাতিব পাইছোঁ। তাৰপিছতে আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ গাৰ্জেনে ইয়াতে FIR দিয়া হৈছে যিহেতু মিচিং ছোৱালী দুজনৰ। তাৰপিছতে কথা বতৰা পতাৰ পিছত আমি আমাৰ ডিফুৰ আমাৰ এডিশ্যনেল SP ক্ৰাইম চাৰ্কাৰণে আমি জনাইছোঁ ঘটনাটোৰ বিষয়। তাৰপিছতে আমাৰ আছাম পুলিচ আৰু আমাৰ ডিফু PSৰ যোনটো অফিচাৰ আছে তেওঁ আৰু আমাৰ এডিশ্যনেল SP ছাৰৰ ইয়াত আমাৰ কাৰণে যোগাযোগ কৰিছে। তাৰ পৰা আমি আকৌ ৰাতি প্ৰায় 12 বাজিমান আমি আকৌ জানিব পাৰিছোঁ যে যোনটো দুজন ছোৱালী মিচিং হৈছিলে ৰেস্কিউ কৰা হৈছে, আৰু এই 3জন মানুহ যোন নৰ্থ ইণ্ডিয়াৰ পৰা আহিছে, ইয়াত দিল্লীৰ পৰা অহা 3জন ল'ৰাৰ কাৰণে ইয়াতে তেওঁলোকে এৰেষ্ট কৰা হৈছে আৰু ৰিকভাৰী কৰিছে বুলি আমি জানিব পাইছোঁ। তাৰপিছতে আকৌ আজি আমি অহা কথাটো এইটোৱে, যোনকেইটা 2জন ছোৱালী আৰু 3জন যুৱকক আজি ইয়াত ডিফু থানাত অনা হৈছে, আৰু আমি বহুত ধন্যবাদ দিছোঁ টাইমতে আমাৰ আছাম পুলিচে ষ্টেপ লোৱাৰ কাৰণে। আজি আমি যোৱা দিনতো বহুত শুনিব পাইছোঁ, আৰু এইটো নতুন কথা নহয় যে আমাৰ কাৰ্বি আংলঙৰ কিমান মহিলাৰ পৰা ধৰি কিমান মাইনৰ ছোৱালীবিলাক কোনোবা বেংগলোৰ, কলকাতা বা বহুত বেলেগ জেগাত নৰ্থ ইণ্ডিয়াতো হেৰাই যায়। এতিয়ালৈকে হেৰুৱা যুৱকবিলাক বা যুৱতীবিলাক এতিয়ালৈকেও মানে বিচাৰি পোৱা নাই। কিন্তু আজি টাইমত ঠিক আমি গোটেই ল এণ্ড অৰ্ডাৰৰ পৰা ধৰি পেৰেণ্টছবিলাক আৰু আমি সংগঠনৰ পৰা আমি সহায় যোগাযোগ কৰাৰ কাৰণে আজি 2জন আমাৰ কাৰ্বি আংলঙৰ ছোৱালী আমি ইয়াত ঘূৰাই পাইছোঁ। সেইটো কাৰণে আমি বহুত ধন্যবাদ। আৰু আমি জানিব পাইছোঁ যে যোনকেইটা 2জন ছোৱালীৰ কাৰণে ইয়াতে ফচলাই কৰি কিবা তাতে বেয়া ইণ্টেনশ্যনৰ কাৰণে বা ইয়াতে হিউমেন ট্ৰেফিকিং হ'ব পাৰে, ইয়াতে যোনটো লোৱা হৈছিলে, আৰু ছোৱালীকেইটা মাইনৰ আছে। আৰু আমি অহা দিনত ক'ব বিচাৰিছোঁ এটা অনুৰোধ আমাৰ কাৰ্বি আংলঙৰ বা আমাৰ গোটেই অসমবাসী আমাৰ ৰাইজৰ কাৰণে যে যিমান দিন বা দিন আমাৰ জাগা কিমান ডেভেলপ হৈ যায়, তাৰ পৰা আমি বহুত দেখিব পাওঁ যে আউটচাইডাৰ্ছ বুলি কয় যোনটো বাহিৰগত বনিয়াবিলাক ইয়াত আহি ইয়াত আমাৰ ছোৱালীবিলাকৰ কাৰণে ইয়াত কিমান ভাল ইণ্টেনশ্যন বুলি আমি নকওঁ, বেয়া কাৰণে বহুত ইয়াত আমি কিছুমান ঘূৰাই নোপোৱাও আমি বহুত আছে। এতিয়াও কিছুমান মিচিং কেছবিলাক আছে ইয়াত। যিমান দিন বা দিন জেগা ডেভেলপ হৈ যায় তেতিয়া মানে বাহিৰৰ পৰা আহি মানুহবিলাক ইয়াত বেয়া ইণ্টেনশ্যনত আমাৰ ইয়াত নিজৰ জেগাৰ এটা বদনাম নিচিনা হৈ যায়, আৰু ইয়াত কিবা বেয়া ইণ্টেনশ্যনৰ
বহুত ইয়াত আমি কেছ যোৱা দিনত আমি দেখিব পাইছোঁ বা ছ'চিয়েল মিডিয়াত আমি জানিব পাইছোঁ। সেইকাৰণে আমাৰ এটা ৰিকুৱেষ্ট পেৰেণ্টছবিলাক কাৰণে যে ল'ৰা ছোৱালী হ'লেতো এটা পেৰেণ্টছৰ এটা দায়িত্ব আছে যে খালি স্কুল টিউশ্যন খালি অনা নিয়া কৰিব বা থ'ব যাব বা সেইটোৱে নহয়, খালি মানে পেৰেণ্টছ ক'লেতো নিজৰ ল'ৰা ছোৱালীবিলাক কাৰণে বহুত কথা নিজৰ মানে লগৰীয়া এজ এ ফ্ৰেণ্ড হিচাপে তেওঁলোকে বহুত বস্তু জানিব লাগে আৰু এনেকৈ এৰি দিব নালাগে। আজিৰ দিনত কপাল ভাল কাৰণেহে আমি দুজন ছোৱালী আমাৰ কাৰ্বি আংলঙত আমি ঘূৰাই পাইছোঁ। বহুত এতিয়া মিচিং কেছো আছে, যোনকেইটা আমি ঘূৰাই নোপোৱাও আছে। সেইকাৰণে ৰিকুৱেষ্ট যে অহা দিনত কাৰ্বি আংলঙত এইটো একটা আমাৰ মেছেজ আমাৰ সংগঠনৰ পৰা যে অলপ চোৱা চিন্তা কৰে নিজৰ News Desk Report, Northeast 24/7, Karbi Anglong.